নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহিছোঁ ভাওনা চাবলৈ আৰু ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ভাওনা অলপ দেখুৱাওঁ। আজিকালি নামঘৰবোৰত ভাওনা বহুত কমেই পতা হৈছে, কাৰণ মানুহবোৰো আহিবলৈ এলাহ কৰা হ'ল আজিকালি ভাওনা চাবলৈ। বহুত বছৰ মূৰত আহিছোঁ ভাওনা চাবলৈ। থিয়েটাৰ বুলি ক'লেতো মানুহ পাগল হৈ যায়, কিন্তু ভাওনা বুলি ক'লে আহিবলৈ এলাহ কৰা হ'ল, আৰু সেইটো কাৰণে নামঘৰবোৰত ভাওনা কমি গৈছে। চাওক, নামঘৰত মানুহেই নিদিয়ে। নামঘৰত ভাওনাৰ গায়ন বায়ন গাই আছে। মই বৰ্তমান আহিছোঁ পেইণ্টিঙৰ জেগালৈ। ভাৱৰীয়াসকলক পেইণ্টিং ইয়াতে কৰাই থকা হৈছে। বৰ্তমান পেইণ্টিং কৰি আছে। খনিকৰজনেও বহুত কষ্ট হয় দেই, পুৰা পেইণ্টিং কৰাত, ভাৱৰীয়াসকলক সজোৱাত। বাপৰে, পুৰা বস্তু লৈ আহিছে পেইণ্টিং কৰাবলৈ। বনাই আছে মুচ। মুচ বনাইছে কিন্তু দেখ। ৱাহ, পেইণ্টিঙৰ জেগাতো অখৰা চলাই আছে ভাৱৰীয়াসকলে। বঢ়িয়া 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 লাগি থাকা। মোৰ জেঠাই ল'ৰাই যিহেতু কৰিব ভাও, চোৰ ৰেডি হৈ গ'ল ধনু। শ্ৰীকৃষ্ণৰ প্ৰৱেশ হৈ গ'ল। শ্ৰীকৃষ্ণ ওলাইছে। মানুহ আহিছে দেই অলপমান এতিয়া। অলপমান নামঘৰত মানুহ ভিৰ হৈ থাকিলে ভাল লাগে ভাওনা চাবলৈ। আগতেতো বহুত মানুহ হয়, মই সৰুতে থাকোঁতে বহুত মানুহ আহে। শ্ৰীকৃষ্ণৰ নৃত্য আৰম্ভ। সৰু থাকোঁতেতো মোৰ শ্ৰীকৃষ্ণ নাচিবলৈ বেয়া হেঁপাহ আছিল, আৰু পুৰা হেঁপাহ আছিল, কিন্তু নাপালোৱে আৰু নাচিবলৈ। পুৰা বজাইছে ল'ৰাহঁতে। হে ফ্ৰেণ্ডছ, এতিয়া প্ৰৱেশ হৈ গ'ল পাঁচ পাণ্ডৱৰ লগত সেইজনী দ্ৰৌপদী। সকলোৱেতো প্ৰায়ভাগেই জানেই চাগে দ্ৰৌপদী কিয় 5জনৰ লগত বিবাহত আবদ্ধ হ'ল, আৰু নজনাসকলে জানি ল'ব আৰু ডাঙৰসকলৰ পৰা। তো পাঁচ পাণ্ডৱৰ নৃত্য আৰম্ভ। এতিয়া হৈছে ব্ৰহ্মাৰ নৃত্যৰ প্ৰদৰ্শন। তো ফ্ৰেণ্ডছ, চাই থকা ভিডিঅ'টো সম্পূৰ্ণকৈ যিমানখিনি পাৰোঁ দেখুৱাই যাম ভাওনা। এই ফ্ৰেণ্ডছ, এইজনৰ ডান্সটো জমনি লাগিছে চাই আজি। সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ, বেয়া লগা। ভাল লাগিলে আৰু ডান্স চাই পেলাই।